নমস্কাৰ অনুভৱৰ পৃষ্ঠাৰ আনটি খণ্ডলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ খণ্ডটোৰ বাবে মোৰ এগৰাকী বান্ধৱী দীক্ষিতা কোঁৱৰে মোলৈ এটা লেখা পঠাইছিল আৰু সেই লেখাটো মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ। সেইটো মই উপস্থাপন কৰি দিব বিচাৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আহক দীক্ষিতাই আমালৈ প্ৰেৰণ কৰা দীক্ষিতাৰ অনুভৱখিনি আমি এবাৰ শুনি লওঁ। দীক্ষিতাই লিখিছে, ক'ত শুই থাকে নিজৰ ভুলবোৰ, বাক নিপুণতাত নে চল কপটতাত? কেনেকৈ লুকাই থাকে হাঁহিৰ আঁৰৰ ইমানখিনি অনীহা, হতাশাৰ কোলাত নে মোহভংগৰ ভগাসুৰত? কেনেকৈ অহাবাতে ঘূৰি নাযায় অহংকাৰবোৰ, আত্মগৌৰৱত নে আত্ম অভিমানত? কোন অবাটে যায় নিজৰ দুখবোৰ, কোমল তুচকৰ ওপৰত নিৰ্মিত হৈ পৰি থাকে নে চিকমিকাই থকা প্ৰকাণ্ড গ্ৰেনাইটৰ ৱালখনত আঁৰ লয়? তথাপিও জিলিকি থাকে সততাৰ হাঁহিবোৰ, ফুটাবেৰৰ জলঙাইদি নামি অহা সৰু সৰু সুখবোৰত। পুৱাৰ বন্তি, সন্ধিয়াৰ দবাখোলৰ শব্দত। এয়া আকাশবাণী ডিব্ৰুগড়। পুৱাৰ 7 বজাৰ বাতৰি পঢ়িছোঁ বুলি ৰেডিঅ' শুনিবলৈ অহা ককা আইতাৰ খোজবোৰত। দুপৰীয়াৰ গছৰ তলত বহি মৰা নেওতাৰ আউল লগা সুৰবোৰত। সৎ পৰিশ্ৰমৰ ঘামত, মৰমৰ আশ্বাসত, মাৰ হাতৰ বনশাক অমৰাৰ জ্যোতি। সঁচাকৈ আচলতে যিদৰে ডাঙৰ ডাঙৰ কথা কিছুমানত সুখবোৰ লুকাই থাকে, ঠিক তেনেদৰে সৰু সৰু বস্তুবোৰতো ভাল লগাবোৰ সোমাই থাকে। মাথো বিচাৰি চোৱাৰ হাবিয়াসৰ কিছু প্ৰয়োজন। দীক্ষিতাই আগলৈ লিখিছে, জীৱনত বহুতখিনি কেতিয়াও নাথাকে। হেৰুৱাবলৈ হয়তো নিজা শ্ৰম, সুখৰ হাঁহি, ঘৰখনৰ স্বাস্থ্য থাকে। কিন্তু আৰ্জন কৰিবলৈ নানানটা ভাল বেয়াৰ গুণ পোৱা যায় সমাজৰ বজাৰত, তাকো পানীৰ দৰত। আমি কোনটো বাটেৰে যাওঁ সেয়া আমাৰ হাতত থাকে। ঠিক ৰবাৰ্ট ফ্ৰষ্টে কোৱাৰ দৰে, I took the one less traveled by and that has made all the difference. থেংক ইউ দীক্ষিতা, ইমান ধুনীয়া এটা লেখা মোলৈ পঠোৱাৰ বাবে। আচলতে ভাল লগাবোৰৰ কোনো স্থায়ী ঠিকনা নাথাকে। ভাল লগাবোৰ আমি তেতিয়াহে বিচাৰি পাম যেতিয়া আমি পৃথিৱীখনক ভাল পাবলৈ শিকিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ' শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকেও যদি আপোনালোকৰ অনুভৱ মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেন্তে মোক ইনবক্স কৰিলেই হ'ল। ধন্যবাদ।